গুড মৰ্ণিং এভৰিৱান। আশা কৰোঁ সকলোৱে ভালে আছে। মই আপোনালোকৰ বাবে লৈ আহিছোঁ আন এখনি বিশেষ ৰচনা, যাৰ বিষয়বস্তু হৈছে অসমৰ প্ৰাকৃতিক সৌন্দৰ্য। ৰচনাখন আৰম্ভণি কৰিবলৈ যোৱাৰ আগতে আমি হেডলাইন হিচাপে লিখিম প্ৰথমতে অসমৰ প্ৰাকৃতিক সৌন্দৰ্য, তাৰ পিছতে লিখিম আমি আৰম্ভণি। সুন্দৰৰ অলৌকিক মহিমা ছন্দময় পৰশত গছে গছে লতাই লতাই সৌন্দৰ্য দীপ্ত কুসুমৰ ৰূপে প্ৰকৃতিৰ বুকুত সুন্দৰৰ জ্যোতিৰ্ময় মেলা পাতি বিয়পা সুৰভিৰে প্ৰাণী জগতৰ মন বিমোহিত কৰি তোলে সৌন্দৰ্য ৰাজ্যৰ সন্ধানত। অসমৰ ৰূপ মাধুৰ্যই মানুহৰ সৌন্দৰ্য পিপাসু মনক আহ্বান জনায় সুন্দৰৰ সৌন্দৰ্য ৰাজ্যলৈ। প্ৰতি ঋতুৰ আগমনে নৱ নৱ সৌন্দৰ্যৰ ৰূপ মাধুৰী অসমৰ প্ৰকৃতিৰ বুকুত ফুলাই তুলি অসমীক নৱ নৱ কাঁচনেৰে কাঁচি বিনন্দীয়া কৰি তোলে। গ্ৰীষ্মকালৰ সৌন্দৰ্য। গ্ৰীষ্মৰ আগমনৰ লগে লগে প্ৰকৃতিৰ সমগ্ৰ বুকুৱেই সেউজীয়া ৰূপ ধাৰণ কৰে। বৰষাৰ জাক জাক মৌচুমীয়ে সমগ্ৰ অসমক ছাতি ধৰি তৰুলতাবোৰ যেন পিয়াহৰ পানী যোগাই গ্ৰীষ্মৰ প্ৰখৰ তাপত দগ্ধ হৈ থকা প্ৰাণলৈ নিবিড় প্ৰশান্তি আনি দিয়ে। বতাহৰ লহৰে লহৰে উৰি নাচি বাগি আইৰ অপৰূপ সৌন্দৰ্য দুগুণে মনোমোহা কৰি তোলে। পাৰৰ সাগৰী কহুৱাই হালি জালি ৰঙতে বিভোৰ হৈ যেন মলয়া সুৰেৰে আইৰ দেহৰ ক্লান্তি দূৰ কৰে। শৰৎকালৰ সৌন্দৰ্য। বৰ্ষা ঋতুৰ পিছতে আহে শৰৎকাল। পৃথিৱীলৈ আহে ৰিব ৰিব মলয়াৰ মৃদুল পৰশ, যাৰ পৰশত লাগি পথাৰৰ সেউজীয়া লখিমী হালি জালি আনন্দ বিভোলত মুগ্ধ হৈ শাৰদীয় পূৰ্ণিমাৰ স্নিগ্ধ জ্যোৎস্নাৰ ৰূপালী পৰশত ভেদফুলেও হাঁহে। প্ৰকৃতিৰ বুকুৰ এই মহালীলা চাই প্ৰকৃতি যেন নিজেই নিশ্চুপ হৈ ৰয়। প্ৰকৃতিৰ বুকু সৌৰভৰ লালিমা কঢ়িয়াই মলয়াই শান্তিৰ সুবাস ঢালে মানুহৰ অন্তৰত। অত্যন্ত মনোৰম চিত্তাকৰ্ষক শৰতৰ এই বিনন্দীয়া ৰূপ। হেমন্ত ঋতু। শৰতৰ সৌন্দৰ্যৰ মোহময় মায়াময় প্ৰকৃতিৰ বুকুত হেমন্তই অন্ধকাৰৰ আৱৰণ তৰি দিয়ে। প্ৰকৃতিক বিচিত্ৰময় কৰি তোলে হেমন্তৰ আকাশত ৰাজহাঁহ শৰালীৰ কলধ্বনিৰ কোলাহল, পৃথিৱীত মাণিকী মধুৰী জহাৰ মৌ মতলীয়া গন্ধ। হেমন্তৰ প্ৰকৃতিৰ কি যে এক অলৌকিক খেলা। শীতকাল। শীতৰ নিষ্ঠুৰ পৰশত তৰুলতাবোৰ উলংগ হয় নীলাচল বাকলি বসন পৰিধান কৰি ভস্মাচল হয়। নদ নদী জান জুৰি নীৰৱ নিস্তব্ধ হয়। বৰফৰ বিন্দু বিন্দু কণিকাই হিমালয়ৰ বুকুত হোলী খেলাৰ দৰেই শীতৰ কুঁৱলীয়ে গছৰ ডালত হোলী খেলে। বসন্তকাল। শীতৰ অন্তঃপৰত আহে বসন্ত। জিলিকি উঠে কোমল কুশীপাত। আমে মলিয়াই কঁঠালে মুচি পেলায়। পলাশ অশোক সেউতী জাতি জুতি কৃষ্ণচূড়া আদি বিভিন্ন কুসুমৰাজি মঞ্জৰিত হৈ প্ৰকৃতিৰ বুকু ফুলেৰে উপচাই জাতিষ্কাৰ কৰি তোলে। বসন্তৰ মধুৰ পৰশত সমগ্ৰ অসম এখনি মনোৰম কুঞ্জ কাননত পৰিণত হয়, য'ত চিৰ প্ৰস্ফুটিত চিৰ কুসুমিত হয় হাজাৰ হাজাৰ ফুল। যিফালেই দৃষ্টি যায় সেইফালেই ফুল, কেৱল ফুল। মন্তব্য: লুইতৰ বুকুৰ মাজত শ্যামল ঘাঁহনিৰে ঢকা চাপৰিবোৰ লুইতৰ ৰূপালী পানীৰে পৰিবেষ্টিত ভস্মাচল পাহাৰটি নীলা নীলা শাৰী শাৰী গিৰিমালাবোৰ সৌন্দৰ্যৰ একো একোটি স্ফুলিংগ। মুঠ কথাত প্ৰকৃতিয়ে অসমীক এনে অপৰূপ বিনন্দীয়া সাজেৰে দীপ-লিপ সুন্দৰী কন্যা সজাই জিলিকাই ৰাখিছে অংগে অংগে হিয়াৰ ৰন্ধ্ৰে ৰন্ধ্ৰে।
এক কথাত সৌন্দৰ্যৰ অসম ভূমি হৈছে প্ৰকৃতিৰ বৰ জীয়াৰী। ইয়াতেই আমাৰ ৰচনাখন আমি সমাপ্ত কৰিলোঁ আৰু আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলখন আৰু আপোনালোকে কোনটো বিষয়ৰ ওপৰত ৰচনা বিচাৰে সেইটো মোক কমেণ্ট বক্সত জনাই দিব। ধন্যবাদ।